কৰিছিল আৰু আজি ঘোষণা হৈছে তাৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব ডিসেম্বৰ মাহত ইয়াৰ লগতে আন কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাৰ্ষ্ট কন্ট্ৰাক্টে জনাইছে ডাঙৰ খবৰ নৱেম্বৰ মাহত ঘোষণা হ'ব তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল যিসকলে চৰকাৰী চাকৰিৰ বাবে অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী আনিছে যে আপোনালোকে ফলাফল নৱেম্বৰ মাহত লাভ কৰিব আৰু এই ফলাফলৰ পিছতে তৃতীয় বৰ্গৰ বাবে স্কিল পৰীক্ষা অনুষ্ঠিত হ'ব আনহাতে চতুৰ্থ বৰ্গৰ বাবে 5 নম্বৰৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব যিসকলে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে 5 নম্বৰৰ মৌখিক পৰীক্ষা থাকিব কিন্তু লিখিত পৰীক্ষাৰ ফলাফলে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব আপোনাৰ যদি ৰিটেন টেষ্টত ভাল নম্বৰ আহিছে তেতিয়া হলে আপোনাৰ সম্ভাৱনা অধিক আছে এটা পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীক মৌখিক পৰীক্ষাৰ বাবে মতা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলৰ বাবে এই কথা বৰ্ণনা কৰি দিছে অতিকৈ গুৰুত্বপূৰ্ণ কথা আৰু কোৱা হৈছে যে ফলাফল পোৱা পৰীক্ষাৰ্থীসকলৰ 50% চাকৰি পাবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই কথা এই মুহূৰ্তত ঘোষণা কৰা হৈছে এটা ডাঙৰ খবৰ কালি